বছর আগে এই মাহাবুরের গ্যাসের কাগজ জমা দিছি, গ্যাস হচ্ছে পানবাড়ি অফিসে। সেই গ্যাস মাহাবুর আইনা বেচা খাইছে, এখন গাছের নিয়ে যাই গ্যাস দিব না, গ্যাস এনু নাই, তুমি পানবাড়ি অফিসে যাই আনোগা, নাহলে তোমার ভাইয়ে বেচা খাইছে। গ্যাসের নিয়ে বারবার গেলে আমি ক্যাশ করে দিব তোমার ভাইয়ের নামে। সরকারি গ্যাস ছিল? সরকারি গ্যাস। যখন আনতে যাও গ্যাস আনতে যাও তখন কি কিছু কয় নাকি মহাপুর নাকি? হ্যাঁ কয়, বাড়িতে বকর বকর করবা না, অফিসে যায় হারে গ্যাস নিয়ে। গালি পারছে? হয় গালি পারে। মানে প্রধানমন্ত্রীর এই যে উজালা আঁচনি গেহর গ্যাস, এই গ্যাসটো আমার গাঁৱৰ এটা ল'ৰা মাইকী মানুহৰ নাম হ'ল তাৰ জিলিমন খাতুন। ইয়াৰ গ্যাসটো আজি 4 বছৰ আগতে ইয়াৰ নামত হৈছিল, কিন্তু এই গ্যাসটো মহাবুৰে 4 বছৰ হয় আনি মানে খাই দেয় বেচাইছে। কিন্তু এই মানুহজন যায়, যাওয়ার পাছত মানুহজনক কয় যে 1 সপ্তাহমান দেরি করব লাগবে। সেই এক সপ্তাহ পাছত আরও যায়, আরও সি কয় যে আরও 15 দিনমান জিৰাব লাগবে। এনেখন করতে করতে মানে এত অসহ্য, কিমান যাব মাইকী মানুহ একটা ঘৰত কিমান যাই থাকো। তো যাওয়ার পাছত লাস্টত মানে তার একটা সৰু ভাই আছিল, তাক লগত লৈ গেছে। যাওয়ার পাছত সি কৈছে পানবাড়িত গেছে যে তুমি যদি গ্যাস লবা খোঁজা তুমি পানবাড়িত যাওয়া, পানবাড়িত গেলে তোমার গ্যাসের সন্ধান পাবা। তার পাছত তার সৰু ভাইটা লইয়াতে পানবাড়িত গেছে। যাওয়ার পাছত পানবাড়ির অফিসারে লিখিয়া দিছে যে এই গ্যাসটো মহাবুরে উঠাই লৈ গেছে। তো ইহঁতে গুচি আছে। যদি গ্যাসটো উঠাই লৈ আছে তেনেহ'লে তাতো থাকার দরকার নাই। এই ঘৰত গুচি আহি মহাবুৰে কৈছে যে গ্যাসটো তুমি লৈ আহিছা, হ্যাঁ তুমি গ্যাসটো ইয়াক দিয়ে দিয়া। এতিয়া কৈছে যে গ্যাসটো এই আমজাদ আলীক কৈছে যে গ্যাসটো তক দিছোঁ। মিছাও কৈছে? মিছা কথা কৈছে আর কি, মিছা কথা কৈয়া মানে ইয়াক ফাঁসাব। তো এতিয়া আপোনালোকৰ ওচৰত আমি গাঁৱৰ মানুহে কৈ আছোঁ, ইয়াৰ উচিত শাস্তি ভোগ করবা লাগে, আর গ্যাসটো এই দুখীয়া ল'ৰাজনক যাতে পায় আর কি, এই ব্যবস্থাটো আপনাদের কাছে আমার অনুরোধ। এটা ডেলিভারি করে দিছে। এইখিনি আমার বক্তব্য, গ্যাসটো আমার লাগে। গ্যাসটোৰ প্ৰব্লেম মানে মাহাবুৰ নামৰ এজন ল'ৰা আমাৰ গাঁৱৰে, তেখেতে আজিৰ পৰা 4 বছৰ আগত এই গ্যাসটো পানবাৰী অফিচৰ পৰা ৰিচিভ কৰি লৈ আহিছে। লৈ অহাৰ পিছত আমি তাৰ ঘৰত প্ৰায় 1 মাহ 2 মাহ প্ৰায় 3 মাহ পিছত তাৰ ঘৰত যাওঁ যে গ্যাসটো আমাক দিবা লাগে। তাই কয় তুমি অফিচত যোৱা, যাই কনজুমাৰ নাম্বাৰটো লৈ আহা। মই এদিনাখন মোৰ দিদিক লৈ মই পানবাৰী অফিচত গৈছিলোঁ। যোৱাৰ পিছত মই কনজুমাৰ নাম্বাৰ আৰু অল ডিটেইলছ অল ডকুমেণ্টছ মই ফটো মাৰি লৈ আহিছোঁ। লৈ অহাৰ পিছত তাইক মই দিছোঁ। দিয়াৰ পিছত তাই ক'লে যে 1 সপ্তাহ সময় লাগিব, 1 সপ্তাহ পিছত তুমি গ্যাসটো পাবা। 1 সপ্তাহ পিছত মই তাৰ ঘৰত গৈছোঁ, মোৰ দিদি গেছে। মোৰ দিদিক পূৰা গালি গালাজ কৰি ঘৰৰ পৰা কৈছে যে তুমি আৰু ইয়াতে নাহিবা, তোমাৰ গ্যাসটো দিয়া নহ'ব। তাৰপিছত আমাৰ গাঁৱৰ কিছুমান মেম্বাৰক আমি অৱগত কৰোঁ এই কথাবিলাক। অৱগত কৰাৰ পিছত মেম্বাৰে তাক মাহাবুৰক কয় যে তুমি তাৰ নামৰ গ্যাসটো লৈ আহিছা, কিয় আজিলৈকে দিয়া নাই। মাহাবুৰ তেতিয়া কয় কি আমজাদ মোৰ কথা কয় যে আমজাদ নামৰ ল'ৰাটো গ্যাসটো উঠাই লৈ গৈছে। মোৰ ছিগনেচাৰটো তাই ডুপ্লিকেট কৰি মোৰ নাম লিখিছে আমজাদ, লাষ্টত ত লিখিছে, মোৰ নামত লাষ্টত আছে ধ। মোৰ ছিগনেচাৰটো নকল কৰি তাই এতিয়া মোক দোষী সাব্যস্ত কৰিছে। তুমি তো ছিগনেচাৰ অসমীয়াত নকৰা? মই কেতিয়াও ছিগনেচাৰ অসমীয়াত নকৰোঁ। 2013 চনৰ পৰা আজিলৈকে মই কোনো জাগাতে ছিগনেচাৰ অসমীয়াত কৰা নাই। অসমীয়াত কৈছিল? হয়, তাতে তাৰ ফাইলত তাৰ যিটো ফাইল আছে, ফাইলত অসমীয়াত ছিগনেচাৰ কৰা আছে। হয়, মই ইংলিছত ছিগনেচাৰ কৰোঁ। আৰু এনেকুৱা হৈছে নেকি গাঁৱত? মই জানামতে মই যিটো ডিটেইলছ লৈ আহিছোঁ পানবাৰী অফিচৰ পৰা, কিছুমান মোবাইল নাম্বাৰ আছে তাতে। মই ফোন কৰি সুধিছোঁ, তেওঁলোকক আজিলৈকে গ্যাস দিয়া নাই। তেওঁলোকে মই ফোন কৰি শুনিছোঁ, তাতে মোবাইল নাম্বাৰ আছে। মোবাইল নাম্বাৰত মই ফোন কৰি শুনিছোঁ। শুনাৰ পিছত তাই চব জাগাৰ পৰা ৰিপ্লাই আহিছে যে মোক আজিলৈকে গ্যাস দিয়া নাই। মহিবুৰৰ ঘৰ ক'ত?
আমাৰ গাঁৱতে মোৰ ঘৰৰ ওচৰতে ঘৰ গাঁৱটো কি গাঁও মনাকুচা গাঁও মোৰ গাঁৱৰ নাম মনাকুচা জিলা বঙাইগাঁও এতিয়া কি বিচাৰ এতিয়া মই এইটোই বিচাৰোঁ যে আমাৰ গেছটো যাতে তাই সোনকালে দি দিয়ে এইটো মই বিচাৰোঁ এইটো SP গেছ চৰকাৰী গেছ এইটো হয় 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 চৰকাৰী গেছ হয় এইটো